কথাখিনি খোলা-খুলি হৈছিলে ৰাতি 12টামান বাজিছিলে। সেইখিনি সময়তো আমি হোটেল চেঞ্জ কৰিব সুবিধাই নাছিলে। আৰু দৰ্জাখনো যে নক কৰিছিলে, দৰ্জাখন বাপৰে। এনেকুৱা লাগিছিল যে হোটেলখনত যেন কোনোৱে নাই, আমিকেইটা মানুহে আছো। যোনফালে গৈছো যেন খটখটকে নিজৰ ভৰিকেইটা শব্দ নিজেই শুনি আছো, তাতকে বেলেগ একো শব্দই নাই। এই যে চিনেমাবিলাক চাওঁ যে একদম মানে সেইটোৱে ফিল কৰিছিলো জানানে। ষ্টেজত যেনেকে উঠি গৈছিলো, সেই যে চিনেমাবিলাকত মানে ভূতৰ চিনেমাবিলাকত উঠি যাওঁতে যিটো ফিল হয় সেইটোৱে পাইছিলো। কৈ দিছো দেই জাষ্ট নলেজৰ কাৰণে, লুচিফাৰ যোনজন এঞ্জেল আছিল তেখেত মানে তেখেতৰ পাৱাৰটো ভগৱানৰ সমান আছিলে। কিন্তু তেখেতে কি হৈছিলে, পাৱাৰটো বেয়া কামত খটাইছিলে। সেইকাৰণে মানে ভগৱানসকলে তেখেতক আউট কৰি দিলে। ব্লেক মেজিক বুলি একো বস্তু নাই, আছে, নাই বুলিও নকওঁ। এইবিলাক বহুত তন্ত্ৰ মন্ত্ৰ কিবা, আৰু তন্ত্ৰ মন্ত্ৰ কৰিলে যে ব্লেক মেজিক হ'ব সেইটোও নহয় দেই। কি হয়, বস্তুটো ভালৰ কাৰণে ওলাই, পিছত মানুহে কাৰোবাৰ এগেইনষ্টত কাম কৰে বা মিছ ইউজ কৰে, তেতিয়া সেইটো ব্লেক মেজিক হৈ যায়। নমস্কাৰ, আলাপৰ আন এটি খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই দীপশিখাই। আজি মোৰ লগত এনেকুৱা এগৰাকী অতিথি আছে যাক মই এটা শব্দৰে চিনাকি দি শেষ কৰিব নোৱাৰিম। তেখেতৰ কেইবাটাও বেলেগ বেলেগ চিনাকি আছে, আৰু মোৰ খুব মৰমৰ বা। আমি একেলগে আচলতে এক্সেছৰ ক্লাছ দিওঁ। মই তেওঁৰ বিষয়ে বহুখিনি কথা জানো, কিন্তু আৰু জানিবলৈ বহুত কথা বাকী আছে। গতিকে আজি মই নকওঁ, তেওঁৱে ক'ব তেওঁৰ মুখেৰে আচলতে তেওঁ কি কৰে। আৰু তেখেত হৈছে মোৰ খুব মৰমৰ প্ৰবিতা বৰা। প্ৰবিতা বা, তোমাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছো। আৰু আহিলা যে আলাপলে, তাৰ বাবে অশেষ ধন্যবাদ ইমান ব্যস্ততাৰ মাজত। আৰু এতিয়া মই দৰ্শকক আচলতে মই আৰম্ভণিতে কৈ দিছো যে তোমাৰ চিনাকি এটা নহয়, আচলতে কেইবাটাও হয়। এক্সেছত তোমাক বহুতে জানে, বহুতে জনা হৈছে, কিন্তু তাৰ বাহিৰেও তোমাৰ বহুত চিনাকি আছে। সেই চিনাকিখিনি তোমাৰ মুখেৰে মই শুনিব বিচাৰিম। প্ৰথম কথা হ'ল, মই ৰেকি গ্ৰেণ্ড মাষ্টাৰ হয়, লগতে এঞ্জেলো শিকাওঁ। তাৰপিছত তোমাৰ ৱশীকৰণৰ পৰা ধৰি, ব্লেক মেজিক ৰিমুভৰ পৰা ধৰি, কেণ্ডেল হিলিঙৰ পৰা ধৰি, লামা ফেৰাৰ পৰা ধৰি, আৰু বহুত আছে। চ' সেইখিনি মাজেৰেদি কাম কৰি আছো এতিয়া। মেইনলি আমি এইখিনিৰ ওপৰতে আজি কথা পাতিম। বায়ে যিহেতু এক্সেছ বাৰ্ছ কৰে, প্ৰথমতে মই সেই কথাখিনি বাক সুধি লওঁ এক্সেছ বাৰ্ছৰ কথা, কাৰণ পিছৰ কথাখিনি অকণ দীঘলীয়া হ'ব। এক্সেছ বাৰ্ছ মানুহে বায়ে শিকিছিলে, একেলগে আমি শিকিছিলোঁ, একেলগে আমি ক্লাছ দিয়া ষ্টাৰ্ট কৰিছোঁ, এতিয়াও আমি একেলগেই ক্লাছ দিওঁ। কিন্তু মই জানো যে বাৰ লাইফত কেনেকুৱা এক্সেছ বাৰ্ছে পৰিৱৰ্তন আনিছে। আৰু মই জনা চবতকৈ ডাঙৰ কথাটো হ'ল, বা যেনেকুৱা আছিলে, বা মানুহজনীয়ে তাতকৈ সলনি হৈ থাকিলে। সেইটো প্ৰথম কথা, মোৰ চকুত ধৰাৰ পৰা প্ৰথম কথাটো। বাকীখিনিও বাৰু মই জানো, কিন্তু বা তোমাৰ পৰা জানিব বিচাৰিম, এক্সেছত অহাৰ পাছত তোমাৰ লাইফত কেনেকুৱা পৰিৱৰ্তন আহিলে? মানে পৰিৱৰ্তন আহিছে। মই একচুৱেলি মানুহজনী বহুত ইণ্ট্ৰভাৰ্ট আছিলোঁ, আৰু হাঁহাটো খুব কম আছিলে। মানে খুব কম হাঁহিছিলোঁ, আৰু কথা পাতিছিলোঁ খুব কম। এতিয়াও চাগে মই হাঁহিয়ে আছো। মানে বহুত এতিয়া এক্সট্ৰভাৰ্টো হ'লোঁ, কথাও মানুহক ক'ব পৰা হ'লোঁ, আৰু এনি টাইম হাঁহিয়ে থাকোঁ, সেনেকুৱা হৈ গৈছে। মানে চেঞ্জ বহুত, নিজকে মই চেঞ্জ পাইছোঁ। মানে মনটো এনি টাইম ফূৰ্তিটো মোৰ আগতেও লাগে, কিন্তু কথা হ'ল কি, ফূৰ্তি লাগিলেও দেখুৱাব নোৱাৰিছিলা। মানে কি, মই দেখাব নাজানিছিলোঁ ফূৰ্তি যদিও লাগে, বা হাঁহি উঠিলেও মই খুব মনৰ ভিতৰতে বা মুখৰ ভিতৰতে হাঁহি ৰাখিছিলোঁ। কিন্তু এতিয়া অপেন হাঁহোঁ, আৰু জোৰকৈ হাঁহোঁ। চ' মই এইটো এটা বহুত ডাঙৰ চেঞ্জ পাইছোঁ। এতিয়া চব মানুহৰ লাইফতে বেলেগ বেলেগ চেঞ্জ আহে। মই ভাবোঁ যে মোৰ লাইফত এইটো এটা ডাঙৰ চেঞ্জ, কাৰণ তুমি ফাৰ্ষ্ট ক্লাছত লগ পাওঁতে মই এজনী কমপ্লিট বেলেগ মানুহ আছিলোঁ। সঁচাকে প্ৰবিতা বাক যিদিনাখন প্ৰথমবাৰ লগ পাইছিলোঁ, সেইদিনাখন প্ৰবিতা বা এজনী বেলেগ মানুহ। মানে দেখিছোহে যে মাত কথা দিম, কথা পাতিম, সেনেকুৱা ধৰণৰ মানুহ নাছিলে। কিন্তু কেনেকৈ জানো ক্ল'জ হলো সেইটো মোৰ একো মনত নাইকিয়া। কিন্তু এতিয়া নিজৰ বাৰ নিচিনা, যাক মই চব ক'ব পাৰোঁ, যোনে মোক গাইড কৰিব পাৰে, মোৰ ভুল দেখিলে ক'ব পাৰে, মই ভুল দেখিলে ক'ব পাৰোঁ, তেনেকুৱা এটা ৰিলেশ্যনত আমি আহি গ'লো। সঁচাকে আমি মানে এক্সেছৰ কাৰণে বহুত ক্ল'জত আহি গ'লো, নহয় জানো? এক্সেছৰ কাৰণে মানে আজি ইমানখিনি, আজি যে মই ইয়াতে বহি আছো, সেইটো এটা এক্সেছৰ কাৰণেই। কিন্তু হয়, আৰু এক্সেছৰ যোৱা আগদিনাখনলৈকে আমি দুজনীক কোনেও চিনি নাপাওঁ। ইভেন পংখীকো প্ৰবিতা বাই চিনি নাপাইছিলে। পংখীৰ লগত বাৰু মোৰ চিনাকি এটা আছিলে,
কিন্তু পবিতা বাৰ লগত পংখীৰ চিনাকি নাছিলে আমি তিনিজনী মানে এনেকুৱা হৈ গ'লো হয়নে পবিতা বা আৰু তোমাৰ এইটো বাৰু এটা তোমাৰ নিজৰ মানে তুমি যেনেকুৱা মানুহজনী তাৰ আচলতে ভিতৰত আছিলা তুমি বেলেগ এজনী কিন্তু তোমাৰ নিজক তুমি প্ৰেজেন্ট কৰিব নাজানিছিলা চাগে তেনেকে সেই বস্তুটো তোমাৰ এক্সেছ মানে কি এনেকুৱা হয় সাপোজ অলপ আগতে দীপাংকৰে মোক কৈছিলে যে বা আপোনাক দেখিলে কিন্তু একদম ইমান যে মানুহগৰাকী ফ্ৰী নালাগে বা দেখিলে একদম ভয় লাগে কিবা এটা সুধিলে গালি পাৰি দিব একচুৱেলি মই সেনেকুৱাই আছিলোঁ সুধিলে গালি পাৰা নিচিনা নাছিলোঁ কিন্তু মই বহুত মানে কথা কম পাতিছিলোঁ কিন্তু এতিয়া এক্সেছ অহাৰ পিছৰ পৰা মানে বহুত ফ্ৰী হৈ গ'লোঁ আৰু বহুত এটা চেঞ্জ আহিলে আৰু এইটো মই নিজেও ফিল কৰোঁ মই কেতিয়াবা ভাবোঁ দেই ৰাম এনেকৈ মই কথা কৈ দিছোঁ বা একদম এদনীয়া চিনাকি এজন মানুহৰ লগত মই ইমান ধুনীয়াকৈ ফ্ৰী হৈ যাওঁ ইমান ধুনীয়াকৈ কথা পাতোঁ পিছত মই ভাবোঁ মইতো আগতে এনেকুৱা নাছিলোঁ মানে সেই চেঞ্জবিলাক নিজে নিজে গম পাব ধৰিছোঁ মইতো নিজে গম পাইছে আৰু মোৰ বেলেগ মানুহক কয় এতিয়া তুমিও যেনেকৈ ক'লা এনেকৈ বেলেগ মানুহেও ক'ব ধৰিছে যে আগতে তুমিতো এনেকুৱা নাছিলা এতিয়া মানে ইমান ফ্ৰী হৈ গ'লা বা ইমান কথা পতা হ'লা তো সেইখিনি এনেকুৱা এটা চেঞ্জ আহিলে আজি আচলতে সঁচা কথাটো কৈছে কিন্তু ইনে আমি যদি কওঁ পবিতা বা বহুত তুমি বেলেগ আছিলা বেলেগ হৈ গ'লা সদায় কয় সংগদোষত বেলেগ হ'লো বুলি মই কওঁ যে ইহঁতৰ সংগত পৰি মই ইহঁতৰ সংগ দুখত মই বেয়া হ'লো বুলি কওঁ একচুৱেলি আজি মই চবৰ আগতে কওঁ নহয় মোক এক্সেছে চেঞ্জ কৰিছে আজিয়ে মোৰ মনটো ভাল লাগিছে নহ'লে সদায় মই ইহঁতক দুখিয়ে থাকোঁ না সংগৰ দুখ চবেই যদি কয় যে তুমি ইমান চেঞ্জ হ'লা আমি বাৰু গোটেইখিনি যেতিয়া থাকোঁ তেতিয়া এটাই কওঁ যে সংগৰ দুখত বেয়া হৈছোঁ বুলি কয় বাৰু ঠিক আছে সেইটো গ'ল আৰু এক্সেছৰ পিছত তোমাৰ লাইফততো বহুত চেঞ্জ আহিছে বহুত তাৰে ভিতৰত আৰু এটা ক'বা নেকি চেঞ্জ মানে এতিয়া চোৱা এইটোতো চেঞ্জ আহিছে আৰু মোৰ সেই অকণমান খংটো আছিলে খং এতিয়া মানুহে ক'ব যে স্পিৰিচুৱেল জাৰ্ণিত থাকি খং কিয় হ'ব লাগে একচুৱেলি কি হয় কেতিয়াবা মুড চুইং এটা হৈ যায় মেডিটেশ্যনটো কেতিয়াবা কমি গ'লেও সেনেকুৱা মুড চুইং এটা হয় বা আমাৰ মাইকী মানুহৰ মাহেকীয়া টাইমত অকণমান এটা মুড চুইং হয় কিন্তু সেইবিলাক এতিয়া নোহোৱা হ'ল এতিয়া মানে কি হয় খংটোতো আগতকৈতো বহুত কমিলে নায়েই বাৰু কোনোবাই বেয়াকৈ ক'লেও মোৰ এতিয়া গাত নালাগে একদমেই গাত নালাগে ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট হ'লা ফাইনেন্সিয়েলি পুৰা আৰু চবতকৈ ভাল লগা কথা সেইটোৱে হয় যেতিয়া এজন পুৰুষ বা এগৰাকী মহিলা ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট হয় কাৰো ওচৰত হাত পাতিব নলগাকৈ খুব ভালকৈ যেতিয়া চলি থাকিব পাৰে সেইটোৱে হয় সেইটো যেনেকেই নহওক ভাল কামেৰে যদি তেনেকুৱা হ'ব পাৰে মানে নিজৰ ভৰিত নিজে থিয় দিব পাৰে কাৰো ওচৰত হাত নপতাকৈ সেইটো আচলতে খুব ভাল লগা কথা এইটো কথা নহয় যে হাজবেণ্ডে নিদিব হাজবেণ্ডৰ পৰা নোখোজো তেনেকুৱা ধৰণৰ কথা নহয় কিন্তু যেতিয়া নিজৰ পইচাই দুটকা আমি খুব ধুনীয়াকৈ নিজৰ নামত আমি খৰচ কৰিব পাৰোঁ বা ঘৰখনৰ কিবা এটা কামত খৰচ কৰিব পাৰোঁ সেইটো চবতকৈ বেছি ভাল লগা কথা আৰু যিটো কথা আমি বহুত মহিলাৰ পৰা সেই কথাটোৰ প্ৰশ্নটো সন্মুখীন হৈ থাকোঁ হয়নে বহুত সময়ত আৰু মানে এনেকুৱা হয় চোৱা আমাকতো আমাৰ হাজবেণ্ডে দিবই কিন্তু আমিও যদি কেতিয়াবা নিজৰ ফালৰ পৰা দিব পাৰোঁ কিমান ভাল লাগে নহয় জানো চবতকৈ ভাল লাগে নিজক যেতিয়া কিবা এটা ভাল লগা বস্তু গিফ্ট কৰিব পাৰোঁ হয় সেইটো একদম আৰু নিজৰ ল'ৰা ছোৱালীকো যেতিয়া আমি নিজৰ পইচাই দিব পাৰোঁ বা তেতিয়া কিমান এটা ভাল লাগে এতিয়া যদি মোৰ ছোৱালীজনীয়ে কয় মা মোক অমুকটো বস্তু লাগিছিলে একদম আগতে মই ৰেকি জাৰ্ণিত অহাৰ পিছৰ পৰা বাৰু মোৰ লাহে লাহে ধুনীয়াকৈ যিহেতু মই ক্লাছ দিওঁ হেৰি কৰোঁ বাৰু সেইখিনি হৈছিলে তেতিয়া মই কৈছিলোঁ যে দেউতাক খুজিবা এতিয়া মই দেউতাক খুজিবা বুলি ক'ব নালাগে যে হ'ব দিয়া মই দিম তো সেইটো কৈও ভাল লাগে সেইটো বহুত ভাল লগা কথা বহুত ভাল লাগে এইখিনিতে কওঁ যে এক্সেছ বাৰ ছেশ্যনৰ কাৰণে বা ক্লাছৰ কাৰণে আপোনালোকে পবিতা বাক যোগাযোগ কৰিব পাৰে পবিতা বাৰ নাম্বাৰটো আমি স্ক্ৰীণত দি দিম পবিতা বাই এবাৰ নাম্বাৰটো কৈ দিবা নেকি 9101238798 এইটো নাম্বাৰ পবিতা বাই এই নাম্বাৰটো আপোনালোকে ফোন কৰিলে পবিতা বাক পাব ফৰ মানে ছেশ্যন এক্সেছ বাৰ্ছ আৰু আপোনালোকে ক্লাছৰ কাৰণে এই দুইটাৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব পাৰিব কিন্তু আজি মই পবিতা বাক যিহেতু এক্সেছত বহুত মানুহে জানে এইখিনিতে মই এক্সেছৰ কথা অকণমানকৈ কৈ দিলোঁ কিন্তু তাৰ বাহিৰেও পবিতা বাৰ যিহেতু বেলেগ বহুতকেইটা দিশত পবিতা বাই কাম কৰি আছে মই সেই বিষয়ত কথা পাতিম প্ৰথমতে আহোঁ ৰেইকিলৈ যিহেতু প্ৰথম জাৰ্ণি তোমাৰ ৰেইকিৰ পৰা ষ্টাৰ্ট হৈছিলে ৰেইকি তুমি এতিয়া গ্ৰেণ্ড মাষ্টাৰ হয় ৰেকি গ্ৰেণ্ড মাষ্টাৰ হয় আৰু মই ক্লাছো দিওঁ অক্টোবৰতো ক্লাছ হ'ব দুলীয়াজানত মোৰ গুৱাহাটীত দিব কৈ আছে কিন্তু সেই আৰু বহুত ব্যস্ত থকাৰ কাৰণে মানে এতিয়া ক্লাছৰ মই চিডিউলটো বনাব পৰা নাই মিলাব পৰা নাই কাৰণ যিহেতু এক্সেছো চলি আছে সেইকাৰণে এইটো মাহত বা এইকেইদিনতো অক্টোবৰ আগততো গুৱাহাটীত নহ'ব কিন্তু অক্টোবৰত মই দুলীয়াজানত
গৈ আছো দিবৰ কাৰণে যেহেতু বাৰ দুলিয়াজান হোম টাউন হয় হয় গতিকে বায়ে দুলিয়াজানৰ প্ৰায়ে গৈ গৈ ক্লাছ দি থাকে গুৱাহাটীতো দিয়ে দুলিয়াজানতো ক্লাছ দি থাকে আপোনালোকে দুলিয়াজান ডিব্ৰুগড়ৰ ওচৰৰ যিখিনি জেগাৰ পৰা আপোনালোকে যদি দুলিয়াজানৰ ক্লাছ লোৱাৰ সুবিধা আছে তেতিয়াহ'লে দুলিয়াজান যাব পাৰে আৰু অকল ৰেকি বুলিয়ে নহয় ৰেকিটো দিমেই মই লগতে এঞ্জেল আৰু উইচ ফুলফিলমেণ্টৰ এটা মই ক্লাছ দিম আৰু লগতে মানি ৰেকিও দিম মানি ৰেকি দিব বহুতকেইটা বিষয় সামৰি পেলাই এবাৰ অক্টোবৰত যাবা ন হয় অক্টোবৰত যাব গতিকে আপোনালোকে বাৰলৈ কথা পাতি ল'ব কি বিষয়ত বায়ে ক্লাছ দিব কিন্তু এইখিনিতে জানিম যে ৰেকিৰ বিষয়ে ৰেকিত তুমি কেনেকৈ আহিছিলা ৰেকি এতিয়া মই আগৰো ইণ্টাৰভিউ কেইটামানত কোৱা হৈছিলে যে চোৱা ৰেকিটো মই বহুত সৰুৰ পৰাই শুনিছোঁ কিন্তু একদম মই ষ্টুডেণ্টক শিকোৱা বা একদম হিলিং ষ্টাৰ্ট কৰা মোৰ আজি তোমাৰ 5 বছৰমান হৈ গ'ল তাৰপিছত লাহে লাহে মই গ্ৰেণ্ড মাষ্টাৰ হ'লোঁ গ্ৰেণ্ড মাষ্টাৰ হৈ এতিয়া মই ক্লাছ দিওঁ চ' সেনেকৈ চলি আহি আছে আৰু মই ভাবা নাছিলোঁ দেই কেতিয়াবা যে মই আহি গ্ৰেণ্ড মাষ্টাৰ হ'ম বা ৰেকি ক্লাছ দিম কাৰোবাক সেইটো কেতিয়াবা ভাবা নাছিলোঁ কিন্তু কেতিয়াবা কি হয় যেতিয়া আমাৰ গুৰুক দেখোঁ বাহিৰত তেতিয়া ভাবিছিলোঁ দেই ময়ো যদি এনেকৈ দিব পৰা হ'লে বস্তুবিলাক সেনেকৈ মেনিফেষ্ট হৈ যায় কিন্তু তুমি এদিনে ভাবিবা কথাটো কিন্তু লগে লগে নহ'লেও বহুত দিনৰ মূৰত হ'লেও সেইটো হৈ যায় আৰু বা মানে ৰেকি ফাৰ্ষ্ট ডিগ্ৰীৰ পৰা একদম গ্ৰেণ্ড মাষ্টাৰলৈকে এটা দীঘলীয়া সময় আৰু সেইখিনিত তুমি বহুত নিজে সাধনা কৰিব লগা হৈছে বহু সময়ত এইটোক লৈ পেলাই কুৱেশ্যন উঠে যে ৰেকি সঁচাকৈ কাম কৰে নে এই ক্ষেত্ৰত তুমি কি ক'বা কাম কৰে 100% কৰে কিন্তু তাৰ কাৰণে চোৱা তোমাক প্ৰেক্টিচ লাগিব তুমি নিজৰ সেলফ হিলিংটো লাগিব নিজৰ প্ৰেক্টিচটো লাগিব তেতিয়াহে কামত দিব এনেই ৰেকি শিকি তুমি বহি থাকিলে নহ'ব বা ৰেকি শিকি তুমি নিজৰ যদি সেলফ হিলিং নকৰা বেলেগক তুমি হিলিং দিলেও কাম নিদিব চ' সাধনাটোতো আছে চব কামতে আছে তুমিতো বেলেগকো হিলিং কৰিছিলোঁ কিন্তু এতিয়া নকৰোঁ এতিয়া মোৰ ষ্টুডেণ্টছবিলাক আছে সিহঁতক দি দিওঁ মোলৈ আহে এতিয়া বহুত হিলিংছ আহে কিন্তু মই কি কৰোঁ যিহেতু টাইমৰ অভাৱ সেইকাৰণে মই বেলেগক দি দিয়া আৰু এইখিনিতে জনাম যে বা এখন স্কুলত কৰি আছিলে কিন্তু ৰেকিত অহাৰ পাছত এই কামবিলাকৰ লগত যেতিয়া ব্যস্ততাত আহি গ'ল সময় মিলাব নোৱাৰা হ'ল তেতিয়া তুমি চাকৰিটো এৰি দিলোঁ কাৰণ মই সময়টো মিলাব নোৱাৰোঁ ইফালে স্কুলৰো কাম থাকে ইফালে ক্লাইণ্টৰ কাম থাকে চবফালে মিলাব লাগে তাৰপিছত লাহে লাহে আকৌ মই ৰেকি ক্লাছ দিব ধৰিলোঁ চবফালে বেলেঞ্চ কৰিব অকণমান দিগদাৰ হৈ গ'ল তো মই ভাবিলোঁ যে ঠিক আছে মই স্কুলখন এৰি দিওঁ যিহেতু মোৰ ভাল লাগে মই এই যোনটো স্পিৰিচুৱেল জাৰ্ণিটো মই বহুত ভাল পাওঁ চ' আৰু য'ত মানুহে ভাল পায় সেইটো কামহে কৰিব লাগে দেই সেইটোৱে আচলতে বহুতে এইটো কথা যে সুধি যে থাকে যে কি কৰিম চাকৰি এটাৰ খুব প্ৰয়োজন আচলতে যে অকল চাকৰি কৰিলেহে যে ইনকাম চ'ৰ্চ এটা হয় তেনেকুৱা কথা নহয় চাগে নহয় আচলতে তেনেকুৱা কথা নহয় আমি এইবিলাক কামৰ দ্বাৰা নিজক প্ৰতিষ্ঠা কৰিব পাৰে যিটো কামত আপোনাৰ নিজৰ যদি ইচ্ছা আছে আপোনালোকে কৰিব পাৰে তাৰ লগতে আপোনালোকে বেলেগৰো কিবা কিবি বহুত ভাল কৰিব পাৰে আৰু লগতে তুমি আৰু কি কৰোঁ বুলি ক'লা এঞ্জেলৰ কথা মোক সুধিবলৈ বাক লগা আছে কাৰণ এঞ্জেলৰ ওপৰত বায়ে বেছিক আৰু এডভান্স দুটা ক্লাছেই তুমি দিয়া দুটাই ক্লাছ দিয়ে মই নিজেও এঞ্জেল ক্লাছ এটা কৰিছোঁ কবিতা বা মই যেতিয়া এঞ্জেল ক্লাছ কৰিবলৈ গৈছিলোঁ তাৰ আগতে মোৰ ধাৰণা আছিলে এঞ্জেল বুলি ক'লে একদম খুব ধুনীয়া এখন ছবি মোৰ মনলৈ আহিছিলে একদম পাখি চাখি লগা একদম এনেকুৱা সেইটো ভাৱ আহে ন এঞ্জেল মানে কি হয় পৰি ক'লেতো সদায় ধুনীয়া একদম পাখি একদম গুলপীয়া ৰঙৰ থাকিব বা দীঘল ফ্ৰক পাখি থাকিব কিন্তু এঞ্জেলৰ কোনো চেহেৰা নাথাকে সেইটো আমি জাষ্ট ইমাজিন কৰোঁ আৰু এঞ্জেলৰ কোনো জেণ্ডাৰো নাথাকে তো সেই জেণ্ডাৰটো আমি নিজেই ভাবি লওঁ তুমি এঞ্জেলক যিটো আকৃতিত চাব বিচাৰা তুমি সেইটোতে পাবা তুমি এপাহ ফুলৰ আকৃতিত চাব বিচাৰিলে তুমি ফুলৰ আকৃতিটো পাবা তাৰ এঞ্জেলৰ কোনো আকৃতি নাথাকে আৰু মানে এঞ্জেল আমি এইটো ভাবি লওঁ এঞ্জেল পৰিৱা কাৰণ চিনেমাবিলাকত দেখায় পৰি বুলি ক'লে হয়নে আৰু তোমাৰ আগতে আমি চাইছিলো ন কিবা কিবি সৰুতে চাইছিলো ন সোণপৰী বুলি এখন চিৰিয়েল আছিলে সোণপৰীজনী একদম ধুনীয়াকে আহি যায় চ' পৰি বুলি ক'লে আমাৰ সদায় এটাই ধাৰণা থাকে যে একদম ধুনীয়া পাখি লং ফ্ৰক পিন্ধিব এডাল হাতত ষ্টিক থাকিব এনেকুৱা লাগে ন কিন্তু আমি সাধুত শুনিছিলো সেই সাধুত শুনা পৰি কোনো আকৃতি নাথাকে আৰু বা এঞ্জেল আমি মানে যেতিয়া শিকিছিলোঁ তেতিয়া এনেকুৱা গম পাইছিলোঁ যে এঞ্জেল প্ৰত্যেকজন মানুহৰ লগতে থাকে তোমাৰ লগত আছে
মোৰ লগত আছে, ইয়াতে আমাৰ যিমান মানুহ আছে চবৰ লগতে আছে। কিন্তু কি আমি আমাৰ গাৰ্জেন এঞ্জেল কোন হয় আমি চিনি নাপাওঁ। কিন্তু এজন মানুহৰ হয়তো কেতিয়াবা এজন গাৰ্জেন এঞ্জেলো থাকিব পাৰে, হয়তো 5 জনলৈকেও থাকিব পাৰে। কিন্তু কি আমি গম নাপাওঁ। আমাৰ কেতিয়াবা এনেকুৱা হয় ন, আমি এনেকে খাৰা হৈ আছো, কিবা এটা পাথৰ আহিলে আমাৰ একদম কাণে ওলাই গ'ল, মানে কি গাত নালাগে, একদম মানে বাচি গ'লো। তো সেইটো কি হয় জানা, আমাৰ অসমীয়া মানুহে বা আমি কি বুলি কওঁ, আগৰ দিনৰ মানুহে কি কয়, গৰু গোসাঁই ভাল আছিলে দেই, বচালে। কিন্তু জানা সেইটো হয়, গৰু গোসাঁই বচালে, কিন্তু আমাৰ এঞ্জেলো থাকে, আমাৰ গাৰ্জেন এঞ্জেল থাকে যে, তেখেতসকলে আমাক বচায়। মানে যদি এঞ্জেল ক্লাছটো নকৰে, তেতিয়াহ'লে নকৰা সকলেও মানে এঞ্জেল, তেওঁলোকৰ কোন গাৰ্জেন এঞ্জেল হয় সেইটো ক্লাছ নকৰিলে গম নাপাব। কিন্তু চোৱা, যোনে এঞ্জেল নিশিকে তেখেতসকলেও মাতিব পাৰিব, কল কৰিব নোৱাৰে, প্ৰে কৰিব পাৰিব। কিন্তু কথা হ'ল কি, তেখেতসকলে চিনি পাব লাগিব কোনজন এঞ্জেলৰ নাম কি হয়, নহয় জানো? তেতিয়াহে তেখেতে প্ৰে কৰিব পাৰিব যে অমুক এঞ্জেল মোক প্লিজ হেল্প কৰা বা মোৰ লগতে থাকা। কিন্তু যদি চিনিয়েই নাপায়, তেতিয়া কেনেকে প্ৰে কৰিব? কিন্তু এঞ্জেল নিশিকিলেও এঞ্জেলক প্ৰে কৰি হেল্প ল'ব পাৰে। কেনেকে প্ৰে কৰিব লাগে? ছাপ'জ ধৰা এতিয়া আমাৰ নিশিকাসকলে এতিয়াতো জাষ্ট এঞ্জেল বুলি কয়, কিন্তু চোৱা, জাষ্ট এঞ্জেল ক'ব নোৱাৰে, কাৰণ এঞ্জেল দুভাগ আছে, ডাৰ্ক এঞ্জেলো আছে, হোৱাইট এঞ্জেলো আছে। তুমি এনে জাষ্ট এঞ্জেল অমুক বুলি কৈ যদি কল কৰা, মে বি ডাৰ্ক এঞ্জেলো আহি যাব পাৰে। তাৰ কাৰণে কিয়, সেইকাৰণে মই কওঁ যে ক্লাছটো ল'লে বা শিকিলে বেছি ভাল হয়। কিছুমান গাইডেন্স দিয়া যায় যে এঞ্জেল কল কেনেকে কৰিব লাগে। এঞ্জেল কল কৰা আমাৰ কিছুমান ৱে আছে, মেথড আছে। আমি এঞ্জেল কল কৰাৰ আগত আমাৰ প্ৰটেকশ্যন লৈ লওঁ। প্ৰটেকশ্যন ল'বই লাগিব। আৰু আমি ডাইৰেক্ট অমুক এঞ্জেল বুলি কল কৰিব নোৱাৰোঁ। সেই এঞ্জেলজন কল কৰোঁতে আমাৰ এটা প্ৰচেছ আছে। তুমি যে ক'লা ডাৰ্ক এঞ্জেল, হোৱাইট এঞ্জেল, এইটো মানে সহজ ভাষাত যদি বুজো, অ'কে, আমাৰ মানে ডাৰ্ক এঞ্জেল আৰু হোৱাইট এঞ্জেল দুটা আছে, ঠিক আছে? এতিয়া ডাৰ্ক এঞ্জেল ক'ব গ'লে, এতিয়া যেনেকৈ চোৱা, আমাৰ 15 গৰাকী এঞ্জেল আছে। মই কেইগৰাকীমান নাম কৈ দিছোঁ। আৰ্কি এঞ্জেল মাইকেল, আৰ্কি এঞ্জেল ৰাফেল, আৰ্কি এঞ্জেল গ্যাব্ৰিয়েল, এনেকৈ আমাৰ বহুকেইগৰাকী আছে। এতিয়া আমি যেতিয়া কল কৰিম, আমি ডাইৰেক্ট এঞ্জেল মাইকেল বুলি আমি কল কৰিব নোৱাৰোঁ। এঞ্জেল মাইকেল বুলি আমি যেতিয়া কল কৰিম, চোৱা, মাইকেল নামৰ বহুত মানুহ আছে, কোনোবাটো ঢুকাইছেও, এক্সিডেণ্ট হৈছে, ছুইচাইড কৰিছে। এতিয়া আমি মাতিব হ'লে আমি সেই কেনেকৈ মাতে সেইটো মই ক্লাছত শিকাই দিম। এতিয়া মই ইয়াতে নকওঁ, গম পাইছানে? চ' কি হয়, তেতিয়া আমি কল কৰিম, চ' আমাৰ যোনটো প্ৰচেছ থাকে এনেকৈ মাতিম। নহ'লে কি হ'ব জানানে, সেই এক্সিডেণ্ট বা ছুইচাইড কৰা সেই আত্মাটো গুচি আহি যায় যদি, তোমাক তেতিয়া কি কৰিব, হাৰ্ম কৰিব। তাৰ কাৰণে আমি সেইকাৰণে আমি হোৱাইট এঞ্জেল আৰু ডাৰ্ক এঞ্জেল বুলি কওঁ যে, সেইকাৰণে কওঁ। আৰু হোৱাইট এঞ্জেলক মাতা, হোৱাইট এঞ্জেল 15 গৰাকী আছে, সেই হোৱাইট এঞ্জেলক মাতা আমাৰ এটা ৱে আছে। তাৰ আগত আমি কি কৰোঁ, প্ৰটেকশ্যন লওঁ। আমি হোৱাইট এঞ্জেলক মাতিব হ'লে আমি প্ৰটেকশ্যন লওঁ, নিজৰ প্ৰটেকশ্যনটো লাগিবই। চোৱা, আমি হোৱাইট এঞ্জেল যেতিয়া মাতিম, চোৱা, এতিয়াতো আমাৰ ইয়াতে কিমান নেগেটিভিটি এনাৰ্জি আছে, কিমান নেগেটিভ এনাৰ্জি আছে, তুমিও দেখা নাই, ময়ো দেখা নাই, নহয় জানো? যেতিয়া আমি এঞ্জেল কল কৰিম, চবতকৈ আগে তোমাক নেগেটিভ এনাৰ্জিয়ে মানে কি তোমাৰ ওচৰত আহিব বিচাৰিব। সেইকাৰণে আমি কি কৰোঁ, প্ৰথমতে আমি নিজৰ প্ৰটেকশ্যনটো লওঁ, তাৰপিছতহে আমি কল কৰোঁ। গম পাইছানে? আৰু সেই যে আমি হোৱাইট এঞ্জেলক মাতোঁ, আমি ডাইৰেক্ট এঞ্জেল অমুক বুলি নামাতোঁ। কল কৰা এটা ৱে আছে, সেইটো ৱেতহে কল কৰোঁ। সেইকাৰণে এতিয়া কি হয়, বহুতে এঞ্জেল ক'লে ভয়ো খায়, কিন্তু সেনেকুৱা ভয় খাবলগীয়া কোনো কথা নাই। সেই মানে প্ৰপাৰ ৱেত তুমি যদি কল কৰা, এঞ্জেল তোমাৰ লগত সদায় থাকিব, আৰু এঞ্জেলে কেতিয়াও হাৰ্ম নকৰে। এঞ্জেলে তোমাক সদায় হেল্পে কৰিব, কিন্তু তুমি হেল্প খুজিব লাগিব। এনে আহি মাজত ইণ্টাৰফেয়াৰ নকৰে তোমাৰ কামত। এই যে তুমি যে ক'লা যে নৰ্মেল মানুহেও যিসকলে এঞ্জেল শিকা নাই, তেখেতসকলেও এঞ্জেলক বিচাৰিব পাৰে, প্ৰে কৰিব পাৰে। সেইটো কেনেদৰে কৰিব? তেতিয়া চোৱা, সেইটো কল কৰা আৰু প্ৰে কৰা দুটা বেলেগ বস্তু। হেল্প বিচাৰে, প্ৰে কৰা মানে কি, হেল্প বিচাৰে। তেখেতৰ যদি অকণমানো নলেজ আছে এঞ্জেলৰ ওপৰত, তেতিয়াহে মই কওঁ যে প্ৰে কৰিব। কাৰণ এঞ্জেলৰ নাম নাজানিলে প্ৰে কেনেকৈ কৰিব? ঘপককৈ এঞ্জেল অমুক বুলিতো ক'ব নোৱাৰে, নহয় জানো? বুজিছানে কথাটো? চ' সেই অকণমান হ'লেও নলেজ থকাটো ভাল। কিন্তু নলেজ থাকি আছে মানুহগৰাকীৰ, কিন্তু শিকা নাই, তেতিয়াও প্ৰে কৰিব পাৰে। প্ৰে কৰি হেল্প ল'ব পাৰে। আৰু আমাৰ চবৰে গাৰ্জেন এঞ্জেল থাকে, তো আমি বেছিকত আমাৰ নিজৰ গাৰ্জেন এঞ্জেল কেইজনক কেনেকৈ আমি চিনি পাম, সেইখিনি গোটেইখিনি শিকোৱা হয়।
বুজিছানে এটা ডাৰ্ক এঞ্জেল এতিয়া চোৱা আমাৰ বাইবেলত আছিলে তোমাৰ 8গৰাকী এঞ্জেল আছিলে তাৰে আছিলে লুচিফাৰ বুলি আৰু লুচিফাৰৰ মানে কি আছিলে মই কৈ দিছো দেই জাষ্ট নলেজৰ কাৰণে লুচিফাৰ যোনজন এঞ্জেল আছিল তেখেত মানে তেখেতৰ পাৱাৰটো ভগৱানৰ সমান আছিলে কিন্তু তেখেতে কি হৈছিলে পাৱাৰটো বেয়া কামত খটাইছিলে সেইকাৰণে মানে ভগৱানসকলে তেখেতক আউট কৰি দিলে বুজিছা আৰু সেই লুচিফাৰে হ'ল ডাৰ্ক এঞ্জেল গম পাইছা আৰু তেখেতৰ আণ্ডাৰত বহুত এনেকুৱা এঞ্জেলছ আছে আমি যে শুনো যে কেতিয়াবা এঞ্জেলৰ কিবা কিবি বেয়া এক্সপিৰিয়েঞ্চ হয় বুলি মানুহৰ আচলতে সেই কলিং ৱেটো শুদ্ধ নহয় কাৰণে সেইটো এতিয়া চোৱা মই ইয়াতে ডাইৰেক্ট সেনেকে ক'ব বেয়া পাওঁ কাৰণ কোনে কেনেকে শিকায় মই নাজানো চ' ইয়াত মই এনেকে কোৱাটো শুদ্ধ নহ'ব যোনে শিকায় য'ত শিকায় মানে চবেইটো ভালকেই শিকায় চ' খালি প্ৰটেকশ্যন লোৱাটো খুব জৰুৰী হয় যদি প্ৰটেকশ্যন নলয় তেতিয়াতো ডাৰ্ক এঞ্জেল আহিব বা নেগেটিভ এনাৰ্জি আহিব অকল ডাৰ্ক এঞ্জেল আহিব বুলিয়ে নহয় নেগেটিভ এনাৰ্জি আহিটো হিট কৰিবই সেইকাৰণে প্ৰটেকশ্যনটো মেইন নহয় মোক কোনোবাই মোৰ লগৰে কোৱা শুনিছিলো যে মানে এঞ্জেল এনেকে এটেক কৰা মানে ৰাতি আহিছে মানে ভয় খাইছিলে এনেকুৱা এখন হাত যেন আহিছে ময়ো শুনিছো এনেকুৱা বহুত কিন্তু কথা হ'ল চোৱা প্ৰটেকশ্যন নোলোৱা কাৰণে প্ৰটেকশ্যন নোলোৱাকে আৰু ৰাতি কিন্তু কেতিয়াও এঞ্জেল কল কৰি লগত ৰাখি শুব নালাগে মই শুনিছিলো এনেকে কিবা এঞ্জেল কল কৰে লগত মানে ৰাখে আৰু ৰাখে যদি নিজৰ ছেফটিৰ কাৰণে ৰাখে কিন্তু কি হয় ৰাতি হোৱাৰ আগত সেই এঞ্জেল যোনগৰাকীয়ে গাৰ্জেন এঞ্জেল নহওক সদায় মানে থেংক ইউ কৰি পিনে তেখেতক নিজৰ জেগালৈ পঠিয়াই দিব লাগে যে গুড নাইট তুমিও তোমাৰ জেগাত যোৱা ময়ো এতিয়া শুম চ' সেই লগত ৰাখিব নালাগে লগত ৰাখিলে কি হয় ভাল এঞ্জেলটো নাথাকিবও পাৰে ন আৰু তোমাৰ সদায় চাবা দেই 10টা বজাৰ পিছত তামসিক পিৰিয়ডটো ষ্টাৰ্ট হৈ যায় তো তেতিয়া নেগেটিভ এনাৰ্জিবিলাকৰ কাম চলে তো তেতিয়া নেগেটিভ এনাৰ্জি আহাটোতো স্বাভাৱিক হয় সেইটোৱে মানে আজি নজনা কথা কিছুমান জানিব পাৰিছো সেইকাৰণে মানে খুব সাৱধান হ'ব লাগে দেই এঞ্জেল মানে যোনে শিকে শিকাজনো সাৱধান হ'ব লাগে শিকোৱাজনো মানে ভালকে শিকাব লাগে যাতে সেই ষ্টুডেণ্টটো প্ৰটেকশ্যন এটা শিকাব লাগে বা প্ৰটেকশ্যন এটা লৈ পিনে কল কৰিব লাগে বা সেই প্ৰপাৰ নলেজখিনি দিব লাগে আৰু যে কেতিয়াবা এনেকুৱাওতো মোক কিছুমান মানুহে কয় কিনো এঞ্জেল আছে জানো এনেকুৱাও এটা প্ৰশ্ন উঠে মই সেই মানুহক সুধো ভগৱান আছে জানো ঠিক আছে তেখেতে ক'ব মই বিলিভ নকৰোঁ ভগৱানৰ নাই কিন্তু তোমাৰ যে যোনখন আত্মা দেখি পাইছানে কেতিয়াবা কোনোবা মানুহে আমাৰ আত্মাখনক দেখি পাইছেনে আমাৰ আত্মাখন যেতিয়ালৈকে আছে আমাৰ বডিত তেতিয়ালৈকে আমি জীয়াই আছো আত্মাখন যোৱাৰ লগে লগে আমাৰতো একোৱেই নাই তো মই সেইটোৱে মই কওঁ যে চব মই কাকো জোৰ জবস্তি নকওঁ যে বিশ্বাস কৰক কিন্তু মই এটাই প্ৰশ্ন সুধো যে আপুনি নিজৰ আত্মাখনক বিশ্বাস কৰে নাই বা নিজৰ আত্মাখন দেখিছে নাই কোনো মানুহে আত্মা দেখা নাই নিজৰ আত্মাখন তুমি দেখিছা জানো মই দেখিছো জানো দেখা নাই চ' সেইকাৰণে কওঁ যে যদি আমাৰ আত্মা আছে তেতিয়াহ'লে ভগৱানো আছে নহয় জানো তেতিয়াহ'লে এঞ্জেলো আছে এঞ্জেলটো তোমাৰ দেৱদূত হয় আৰু মানে এই যে পজিটিভ এনাৰ্জি নিগেটিভ এনাৰ্জিৰ কথাও যে বায়ে যে ক'লে এই পজিটিভ আৰু নিগেটিভ এনাৰ্জিৰো আমাৰ একেলগে এটা এক্সপিৰিয়েঞ্চো আছে বাপৰে আমি ফিল কৰোঁ দেই সেইটো ফিল কৰিছিলো ফিল কৰোঁ আমি সেইটো এটা ভয়ংকৰ ঘটনা হৈ গৈছে হোটেলতে হৈছিলে কিন্তু আমি নাম নকওঁ কোন জেগা কি নকওঁ মানে কি কৈ দিওঁ আৰু ন ক'লে ভাল লাগিব তাৰমানে কি হৈছে আমি জাষ্ট হোটেলখনত সোমাইছোহে তো দীপশিখাও এনাৰ্জিটো ফিল কৰিছে আৰু ময়ো কৰিছোঁ কিন্তু ময়ো কাকো কোৱা নাই তাইও কাকো কোৱা নাই মোক ক'বলৈ আচলতে ভয় লাগিছিলে বাকী কিজনে বা তোমালোকে বা কি বুলি ভাবা সেইটোৱে আৰু ময়ো সেইটোৱে ভাবি মই এটাই ভাবিলো যে ইছাম মই ক'ম ইহঁতেতো কোনো বিশ্বাস নকৰিব প্ৰথম কথা আৰু মোৰ এজনী মানুহৰ কাৰণেনো ইহঁতক মই কিয় মানে দিগদাৰ দিওঁ কিন্তু আমাৰ এইটো এটা সাংঘাতিক এটা এক্সপিৰিয়েঞ্চ এনেকুৱা মই ৰাতিয়ে ৰুম সলাই আমি কিমানজন মানুহ একেলগে 6জন আমি 6জন মানুহ একেটা ৰুমতে মই আৰু মোৰ ছোৱালীজনী যেতিয়া মোৰ নিজৰ ৰুমলৈ যাওঁ তেতিয়া দীপশিখাই ফিল কৰিছিলে যে বা গৈ সেই ৰুমটোত কেনেকৈ অকলে থাকিবগৈ কিন্তু মই সেই ৰুমটোত সোমাৰ লগে লগে মইতো ষ্টাৰ্টিঙৰ পৰাই কিবা এটা ফিল কৰিয়ে আছিলোঁ তাৰপিছত মই হনুমান চালিচাখন লৈ লৈছিলোঁ হাতত তাৰপিছত আৰু কল কৰিলোঁ ন আহিলা
মই ভাবিছিলো অকল পংখী আহিব বুলি ভাবিছিলো কিন্তু তোমালোকতো চব আহিলা গোটেই আৰু কেইটা- ৰাতিয়ে আমি শিফট কৰি দিছো এনেকুৱা হৈছে মানে পংখীহঁত যেতিয়া পবিত্ৰাবাহঁতৰ ৰুমত যাব ওলাইছে, পবিত্ৰাবাই ভয় কৰিছে বুলি শুনি পেলাই, তেতিয়া মোৰ আকৌ আমাৰ ৰুমটোত অকলে থাকিবলৈ সাহস নাই। সেইকাৰণে আৰু এনেকুৱা হৈছে এই সৰুতে যে আমি ভূতৰ কথা শুনিলে যে মাজত সোমাই থাকিব বিচাৰো, আগৰ চাইডত কাৰো থাকিব নিবিচাৰিছিলো, সেই দিনটো মোৰ সেনেকুৱা হৈছিলে। আৰু এইটোও ক'ব পাৰে দেই, স্পিৰিচুৱেল জাৰ্নিত থাকি ভয় কৰে নে? কিয় ভয়টো লাগিবই। ভয় কিয় নালাগিব? আৰু কিয় কৈছো জানা নাই? কাৰণ আমি চবতকে আগে এনাৰ্জিটো গম পাওঁ। এনাৰ্জিটো গম পাওঁ কাৰণে বাকীখিনি মানুহে গম নাপাব পাৰে, কিন্তু আমিতো গম পাই যাওঁ ন। সেইকাৰণে একচুৱেলি সেই ভাৱটো বেছি সোনকালে আহে। বহুত ভয় খাইছিলো দেই সেইদিনাখন। মই মানে দৰজাখনো কিবা মাৰি একদম দিছিলে, মাৰিছে এনেকে মানে, আৰু সেইটো বস্তু আকৌ আমিহে দেখিছো, লগত থকা কেইজনে গম পোৱা নাই, ফিল কৰা নাছিলে তেওঁলোকে। মানে মই ভাবিছিলো মই অকলে ফিল কৰিছো নেকি, পিছত আমি কথাই পাতোতে কিন্তু তাইও ফিল কৰি আছিলে। কিন্তু মানে কোৱা নাই। পিছদিনাখনতো এনেকুৱা হৈছে মই বাথৰুমেই নাযাওঁ, এইখন হোটেলতে যাম মই, কিন্তু প্ৰথমতে মানে হোটেলখন মোক চেঞ্জ কৰাই দিব লাগে। জানানে দীপশিখা কি হয়, যেতিয়া নেগেটিভ এনাৰ্জি এটা তুমি ফিল কৰিবা না, তেতিয়া কিন্তু খুব বেয়া বেয়া গোন্ধ আহে। তুমি চাবা, তুমি পাইছিলা? মই পাইছিলো। তুমি মোক কৈছিলা, মই যে লগতে কৈছিলো, তাই তেতিয়াই কৈছিলে হোটেলখন চেঞ্জ কৰি দিও নেকি বা? মই কৈছে নালাগে দিয়া, এনেকে কৈছিলো ন। কিন্তু সেই মই বেয়া গোন্ধ পাইছিলো, মানে বৰ বিকট এটা গোন্ধ পাইছিলো। তো সেইটো ভাবিলে কিন্তু এতিয়াও মানে অকমান ভয় লাগে। কিন্তু যেতিয়া আমি কথাখিনি কলো নহয়, আমাৰ লগত থকা কেইজনেও সেই বস্তুটো ফিল কৰিবলৈ ললে, কিন্তু আমি নোকোৱাৰ আগলৈকে তেওঁলোকে কিন্তু সেইটো বস্তু ফিল কৰা নাছিলে। আৰু আমি আচলতে ভুল কৰিছিলো, গোটেই ৰাতিটো এটা আমি বহুত ভয়ংকৰ এটা ৰাতি পাৰ কৰিছিলো। আচলতে যদি আমি সোনকালে সেই কথাটো কলোহেঁতেন, তেতিয়াহ'লে হয়তো আমি মানে ৰাতিটো খুব ভালকে কটাব পাৰিলোহেঁতেন তাৰ পৰা আমি গৈ পেলাই। কিন্তু আমি যেতিয়ালৈকে কথাখিনি খোলা খুলি হৈছিলে ৰাতি 12টামান বাজিছিলে, সেইখিনি সময়তো আমি হোটেল চেঞ্জ কৰিব সুবিধাই নাছিলে। আৰু দৰজাখনো যে নক কৰিছিলে, দৰজাখন বাপৰে এনেকুৱা লাগিছিল যে হোটেলখনত যেন কোনোৱে নাই, আমি কেইটা মানুহে আছো, যোনফালে গৈছো যেন খট 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 খটকে নিজৰ ভৰিকেইটাৰ শব্দ নিজেই শুনি আছো, তাতকে বেলেগ একো শব্দই নাই। সেই যে চিনেমা বিলাক চাওঁ যে, মানে সেইটোৱে ফিল কৰিছিলো জানানে। ষ্টেপ কেইটাত যেনেকে উঠি গৈছিলো, সেই যে চিনেমা বিলাকত মানে ভূতৰ চিনেমা বিলাকত উঠি উঠি যাওঁতে যিটো ফিল হয়, সেইটোৱে পাইছিলো। বাৰু যি হওক, দৰ্শকেও মানে ভয় খাব হোটেল বুলি ক'লে, কিন্তু তেনেকুৱা কথা নহয়। সেইকাৰণে কৈ দিওঁ দেই, চাওক এতিয়া আমি কিছুমান ৰেমেডি জানিও কেতিয়াবা আমিও ভুল কৰি দিওঁ, যে হোটেলত গ'লে কি তোমাৰ কৰ্ফু অলপ থাকিবই লাগে, যোনটো আমি পূজা দোকানতে পাওঁ, কৰ্ফু লং লগত সদায় ৰাখিব। মাটি, এইটো কি কয়, আপুনি চাকি এগছ হলেও মাটিৰ চাকি এগছ হলেও ৰাখিব, ৰাখি পেলাই য'তেই হোটেলত থাকিবলৈ নাযাওক, সেইটো আপোনালোকে ঘৰতো কৰিব পাৰে। বৃহস্পতিবাৰ বাদ দি পেলাই, বৃহস্পতিবাৰে কৰিব নালাগে, জ্বলাই ল'ব আপোনালোকে হোটেলত থাকিবলৈ গ'লেও সেইটো আপোনালোকে বেগত ৰাখিব, সেইটো আপোনালোকে হোটেলত জ্বলাই দিব। তাত যদি কিবা নিগেটিভ এনাৰ্জিও আছে, তেতিয়াহ'লে সেইটো ৰিমুভ হৈ যায়। সেইখিনি কৰিবলৈ। আৰু মই তাৰ পিছৰ পৰা আৰু এটা ফিল কৰিছো, আমিতো ধূপো লৈ যাব পাৰো, ধূপটো ধুনীয়াকে জ্বলাই থব পাৰো। চ' সেনেকুৱা এটা ডিভাইন যদি আমি কৰি লওঁ ৰুমটো, কাৰণ চোৱা হোটেলত বহুত ঘটনা ঘটি থাকে, ক'ত কি ঘটে আমি নাজানো ন। আমি গৈ তাত সোমাও, এতিয়া চোৱা তুমি গম পালা বা মই গম পালো এনাৰ্জিটো, সেনেকেতো চবেই গম নাপাবও পাৰে। সেইকাৰণে কি সেই ৰেমেডিটো যদি কৰিলে খুব ভাল হয়। খুব ভাল, আপোনালোকেও কৰিব, যিসকলে আজি আমাৰ অনুষ্ঠানটো চাইছে। গতিকে আপোনালোকেও কৰিব, ঘৰতো আপোনালোকে নিগেটিভ এনাৰ্জি বা কিবা দূৰ কৰিবৰ কাৰণে আপোনালোকে সেইটো কৰিব পাৰে। মাটিৰ পাত্ৰত আপোনালোকে লং 3টা লং ল'ব লাগে, আৰু 3টা লং, এটা কৰ্ফু ল'লেও হৈ যায়। সেই লঙৰ ফুলটো ভাল হ'ব লাগে, ভঙা চিঙা লং নহয়, পুৰা ফুল থকা লংটো লৈ পেলাই সেইটো জ্বলাব লাগে। আৰু সেইটোৰ পৰা সঁচাকে এনেই ভাল লগা হৈ যায়, পৰিৱেশটো সঁচাকে ভাল লগা হৈ যায়। যিটো ঘৰত কৰো সেইটো পৰিৱেশৰ কথা গম পাওঁ। আৰু বা তাৰপিছত হ'ল লামা ফেৰালে, আৰু মানে এঞ্জেলৰ বিষয়ে তুমি কিবা ক'বা নেকি? এঞ্জেল কলিং কৰিলে আমি যে ফিল কৰো, বহুতে শুনে দেই, যে এঞ্জেল যে আহে গম পাই নে? গম পাওঁ, একদম ধুনীয়াকে গম পাওঁ। আৰু কি হয় জানা, গাটো একদম ঝিন এটা ঝিন চিনাই, তাৰমানে গম পাইছানে? আৰু অট'মেটিক ৰাইটিং থাকে। এতিয়া চাগে হয়তো বহুতে বিশ্বাস নকৰিব, আমি যেতিয়া কোৱেশ্চন কৰো তাৰ এনচাৰটো দিয়ে, লিখি থৈ যায়। তুমি এয়াৰত যদি কোৱা, তোমাৰ হাতখন নিজে নিজে দাং খাই যাব, খালি য়েছ নোট এনচাৰটো দিয়ে, তুমি য়েছ নোট সুধিব লাগিব। আৰু এনেকুৱা হয় নেকি, কলমটো হাতত লৈ থাকিলে পেন দিও তোমাৰ হাতখন নহয় এনেকে যাবগে, আমি এনেকে ধৰো ন, এনেকে নহব, তোমাৰ হাতখন এনেকে যাব, হয়তো পেনটো এনেকে সোমাই যায়, আৰু হাতখন নিজে নিজে আগবাগ কৰে। সেইটো মানে তোমাৰ গমেই পাবা কি এনচাৰ দি থয়, য়েছ নে নো, তো সেনেকে সুধিব পাৰা।
আৰু এঞ্জেল আহিলে তোমাৰ বহুত ধুনীয়া ফিল আৰু ধুনীয়া গোন্ধ আহে, বতাহ মাৰে একদম ফিৰফিৰীয়া ঠাণ্ডা। মানে এনেকুৱা হৈছে মই এবাৰ মানে কি এঞ্জেল কল কৰোঁতে ঘৰত কাৰেণ্ট গ'ল, গম পাইছানে? তাৰপিছত ফেনখন চলাব নোৱাৰোঁ কাৰণ মোৰ মোমডাল আছে, ধূপ আছে, নুমাই যাব। তাৰপিছত ইমান গৰম দিন, যেতিয়া এঞ্জেল কল কৰিছোঁ জানা, মোৰ অলপো ঘাম নাই, একদম ধুনীয়া বতাহ মাৰিছে। আৰু মই ফিল কৰিছোঁ তেখেত যেতিয়া আহিছে ন, মোৰ গাটো একদম ঝিনঝিনাইছে। তেখেতক মই কিবা এটা এনচাৰ মানে কুৱেশ্যন এটা সুধিছিলোঁ, মোক এনচাৰটো ধুনীয়াকৈ দিছে, ধুনীয়াকৈ দি থৈ গৈছে। কেনেকৈ জানানে? ধূপডাল যে জ্বলাইছিলোঁ, ধূপৰ যোনটো যে ছাইটো থাকে, সেইটো ধূপৰ ছাই পৰিলে ক'ত পৰে? ধূপডাল ইয়াত আছে লগতে পৰে ন, য'ত ধূপডাল আছে সেই জেগাখিনি একদম চাফা। ইমানখিনি মানত দিছে এনচাৰটো। য়েছ, বিলিভ কৰিবানে তোমালোকে বিলিভ? সেইটোৱে মই যেতিয়া চকুটো মেলিছোঁ চাইছোঁ যে ধূপডাল চোৱা, ধূপৰ ছাইখিনি পৰিলে ধূপৰ ওচৰত পৰিব, সেইখিনি লেতেৰা হ'ব ন, সেইখিনি একদম চাফা। ধূপৰ ছাইটোৱে মোক ইমানখিনি মানত দূৰত, টেবুলখনৰ ইমানখিনি দূৰত য়েছ লিখি থৈ গৈছে। সেনেকুৱা। আৰু ভিনদেউটো বিশ্বাস নকৰিছিলে, এতিয়া ভিনদেউ বিশ্বাস কৰিব ধৰাইছে। মই যেতিয়া ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হৈছে নহয়, তেতিয়া মই লগে লগে ফোন কৰিছোঁ আৰু ভিনদেউক, দেই জানেনে মানে এনেকুৱা হৈছে, ইছৰাম কেমেৰা এটা লগাই থ'ব লাগিছিলে। সেনেকৈ ধেমালি কৰিছিলে খুব। কিন্তু এতিয়া ভিনদেউ খুব বিশ্বাস কৰে। কিয় জানানে? মানুহবিলাকে যে ভাল ভাল ৰিজাল্ট পায়, মোক লগ ধৰিব আহে, গম পাইছা? আৰু ধুনীয়াকৈ লিখিও দিয়ে। তো সেইবিলাকো দেখি মেলি এতিয়া ভিনদেউ বিশ্বাস কৰে। বা যেনেকে ৰেকি শিকিছো বেলেগৰ কিবা ভাল কৰিব পাৰিছো, এক্সাৰচাইজ শিকিছো বেলেগৰ কিবা ভাল কৰিব পাৰিছো, বা তুমি লামা ফেৰাৰ থ্ৰুৱেদিও তুমি বেলেগৰ কিবা ভাল কৰিব পাৰিছা। এঞ্জেল শিকি পেলাই বেলেগৰ ভাল কৰিব পাৰে। এঞ্জেল পঠিয়াব পাৰা তুমি, পঠিয়াই তুমি সেই মানুহজনক তুমি হিল কৰাই থৈ আহিব পাৰা। এঞ্জেল হিলিংটো বহুত ফাষ্ট হয়। আৰু তোমাৰো যদি নিজৰ মূৰৰ বিষ হ'ল, কেতিয়াবা আমাৰ এনেকুৱা হয় ন, মূৰৰ বিষটো দিনটোৰ কাৰণে ভাল হয় নাই, তুমি এঞ্জেল হিলিং কৰা, নিজকে 1 মিনিটত ভাল হৈ যাব। আঁঠুৰ বিষ হৈ আছে, এঞ্জেল হিলিং কৰা, ভাল হৈছে। তো আমি বেলেগকো হিল কৰিব পাৰোঁ। এবাৰ এজনে মোক কৈছিলে, মই সঁচা মিছাটো নাজানো, গ'ল্ড ব্লাডাৰ ষ্ট'ন আছিলে, তেওঁ আনুষংগিক কিছুমান বেমাৰৰ কাৰণে অপাৰেশ্যন কৰিব পৰাটো নাছিলে, তথাপিতো ডক্টৰে ৰিস্ক লৈছিলে। কিন্তু তেওঁ ঘৰৰ মানুহে মানে এইটো এঞ্জেল হিল কৰাইছিলে। কৰোৱাৰ পিছত প্ৰথমটোতো আল্ট্ৰাচাউণ্ডতো এইটো ওলালে, মানে পাথৰটো ওলালে, দেখিলে, অপাৰেশ্যনৰ কাৰণে তেওঁ কাটিলে। কিন্তু তাৰ পাছত যেতিয়া অপাৰেশ্যন কৰিছে বোলে এটাও পাথৰ নাই। আচ্ছা, সেইটো হিল হৈ গৈছে, হৈ যায় ন? হৈ যায়। আৰু চোৱা, মই সেইটোৱে ক'লোঁ, মোৰ বেছিকো আছে, এডভান্সো আছে। এডভান্স ক্লাছত মোৰ 28টা হিলিং প্ৰচেছ আছে। তুমি তাতে ৰিলেশ্যনশ্বিপৰ পৰা ধৰি, জবৰ পৰা ধৰি, মানুহৰ যে ধাৰ লাগি থাকে সেইটোও হিল কৰিব পাৰা। কাৰোবাৰ পৰা পইচা পাব আছে, সেইটোও হিল কৰিব পাৰা। ল'ৰা ছোৱালী কনচেনট্ৰেশ্যন পাৱাৰ বঢ়াবৰ কাৰণেও হিল কৰিব পাৰা, বিয়াৰ কাৰণে হিল কৰিব পাৰা। সেনেকৈ বহুত কনচিভ, মানে ল'ৰা ছোৱালী নহয় যে, কনচিভিঙৰ কাৰণে হিল কৰিব পাৰা। সেনেকুৱা 28টা হিলিং শিকোৱা হয়। তাতে তোমাৰ কেণ্ডেলো থাকিব, ক্ৰিষ্টেলো থাকিব, আৰু এঞ্জেল কাৰ্ডো থাকিব। সেই গোটেইখিনি লগাই, আৰু যদি তুমি ৰেকি জানা, আৰু ৰেকিও তাতে মিক্স কৰি দিয়া। এইটো কিমান পাৱাৰফুল হিলিং। মানে ৰেকি নজনা মানুহে এঞ্জেল শিকিব পাৰে, কোনো কথা নাই। এঞ্জেল আৰু ৰেকিৰ লগত কোনো সম্বন্ধই নাই। আৰু মই এটা কথা কওঁ, ক্ৰিষ্টেলৰ ৰেকিৰ লগত কোনো সম্বন্ধ নাই। ক্ৰিষ্টেলৰ এটা এক্সট্ৰা কোৰ্চ থাকে, সেইটো তুমি ক্ৰিষ্টেল শিকিব লাগিব। ৰেকি শিকিলেই যে ক্ৰিষ্টেল দিব পাৰিব সেনেকুৱা কোনো কথা নাই। এইটো কিন্তু এটা ভ্ৰান্ত ধাৰণা আছে যে মানে ৰেকি শিকিলেহে এঞ্জেল বা ক্ৰিষ্টেল এইখিনি কৰিব পাৰে, কিন্তু আচলতে তেনেকুৱা কথা নহয়। ক্ৰিষ্টেলটো সম্পূৰ্ণ এটা বেলেগ কোৰ্চ হয়। তুমিতো কৰিছা? কৰিছো। তাৰমানে কি হয় জানা, আমি এতিয়া মানুহৰ হাতত ব্ৰেচলেট দেখিলে আমি ভাবো, তুমি ৰেকি শিকিছা নেকি, বা তুমি ৰেকি জানা নেকি, এনেকে কয় মানুহে। কিন্তু এইটো ভুল। ব্ৰেচলেট পিন্ধিলে যে বহুতে কয় যে ময়ো এডাল লৈছিলো, ৰেকি কৰা এগৰাকীয়ে মোক এডাল ক্ৰিষ্টেল দিছে। এটা চোৱা, কমন আৰু পাইৰাইট, চিট্ৰাইন, তোমাৰ গ্ৰীণ এভেঞ্চুৰিন, এইবিলাকতো কমন হয়, চবেই দিব পাৰে। কিন্তু নহয়, ক্ৰিষ্টেলৰ একদম নলেজ থাকিব লাগিব। যোনে আৰু এটুইনমেণ্ট কৰিব লাগে। মইতো পুৰা এটুইনমেণ্ট কৰি, শক্তিপাত কৰিহে মই ক্ৰিষ্টেল দিওঁ দেই। মই এনেই ব্ৰেচলেট নিদিওঁ। মই তোমাৰ নাম লাগিব, মই যেতিয়া ক্ৰিষ্টেল দিওঁ তোমাৰ নাম লাগিব, আৰু মই সেইটো কমপ্লিট শক্তিপাত কৰি দিওঁ। চাৰ্জ কৰোঁ, কিন্তু শক্তিপাতটো কৰি দিওঁ।
আৰু চবতকৈ মোৰ ব্ৰেচলেট যোনটো মানি মেগনেট যে সেইটো চবতকৈ হাইয়েষ্ট তুমিতো এঞ্জেলৰ ক্লাছো দিয়া এঞ্জেল ক্লাছ দিওঁ এতিয়া মই অক্টোবৰ দিম যদি কোনোবাই এঞ্জেলৰ ক্লাছ কৰিব বিচাৰিছে ৰেইকিটো ক'লো এক্সেছ ক'লো এতিয়া আমি পাতিলো এঞ্জেলৰ যদি আপোনালোকে কোনোবাই ক্লাছ কৰিব বিচাৰে তেতিয়াহ'লে বাৰ লগত যোগাযোগ কৰিব পাৰিব আৰু এইটো আজি ডাউট ক্লিয়াৰ হ'ল যদি কোনোবাই ৰেইকি কৰিও থোৱা নাই তেওঁলোকেও এঞ্জেল কৰিব পাৰে একদম পাৰে এইটো কোনোবাই যদি কয় যে ৰেইকি শিকিলেহে এঞ্জেল শিকিব পাৰিব একদম মিছা কথা ক্ৰিষ্টেলৰটো ক্লাছ নিদিয়া ক্ৰিষ্টেলৰ ক্লাছ এতিয়ালৈকে মই দিয়া ষ্টাৰ্ট কৰা কিয় জানানে মোৰ যেতিয়ালৈকে মোৰ ইনটিউশ্যনে নকয় তেতিয়ালৈকে মই নাভাবোঁ যে যেতিয়া মোৰ এটা গাইডেঞ্চ আহে ন সেইটো আহিলেহে মই ভাবিছোঁ আৰু তেতিয়া দিয়া ষ্টাৰ্ট তেতিয়া দিয়ে কিন্তু বায়ে ক্ৰিষ্টেল দিয়ে আপোনালোকে চাই দিব যদি আপোনালোকক কাৰোবাক ক্ৰিষ্টেলৰ লাগে তেতিয়াহ'লে বায়ে ক্ৰিষ্টেলো আপোনালোকক দিব পাৰে কি প্ৰব্লেমটো ক'লেই হ'ল সেইটো প্ৰব্লেমৰ কাৰণে কেনেকুৱা ধৰণৰ ডেট অফ বাৰ্থটো দিলেও হ'ল গতিকে তেওঁলোক চাই পেলাই বায়ে ক্ৰিষ্টেল দিয়ে তাৰপিছত আহিম এতিয়া ব্লেক মেজিক ৰিমুভেল এইটো এটা ডাঙৰ কুৱেশ্যন মানে ব্লেক মেজিক সঁচাকৈ আছেনে নাই ব্লেক মেজিক সঁচাকৈ কৰিব পাৰে বা আজিকালিতো বহুত চলিছে কিন্তু চোৱা চব বস্তু প্ৰথমতে ভালৰ কাৰণে উলিয়ায় কিন্তু মানুহে কি কৰে তাক মিছ ইউজ কৰি দিয়ে মই যিমানলৈকে বিশ্বাস কৰোঁ ব্লেক মেজিক বুলি একো বস্তু নাই আছে নাই বুলিও নকওঁ এইবিলাক বহুত তন্ত্ৰ মন্ত্ৰ কিবা আৰু তন্ত্ৰ মন্ত্ৰ কৰিলে যে ব্লেক মেজিক হ'ব সেইটোও নহয় দেই কি হয় বস্তুটো ভালৰ কাৰণে ওলাই পিছত মানুহে কাৰোবাৰ এগেইনষ্টত কাম কৰে বা মিছ ইউজ কৰে তেতিয়া সেইটো ব্লেক মেজিক হৈ যায় আজি ছাপ'জ ধৰা এতিয়া মই বশীকৰণ ক্লাছো দিওঁ আৰু কৰোঁ কিন্তু ফটককৈ মই বশীকৰণটো নকৰোঁ দেই কাৰণ মই চাই লওঁ কি কাৰণ কাৰণ ঘপকৈ এটা বশীকৰণ কৰা ইমান সহজ কথা নহয় এতিয়া ছাপ'জ ধৰা কোনোবা এজন তোমাৰ আৰু কোনোবা ফ্ৰেণ্ড এজনীৰ লগত খুব ভাল হয় নহয় মই তাক এতিয়া ছেপাৰেট কৰিব বিচাৰিছোঁ সেইটো হ'ল ব্লেক মেজিক তোমালোক বোলে কাজিয়া লাগি ছেপাৰেট হৈ গ'লা মই তোমালোকৰ লগত লগ লগাই দিলোঁ সেইটো হ'ল হোৱাইট মেজিক বুজিছানে চ' মই সেনেকৈ ভাবোঁ চব বস্তু প্ৰথমতে ভালৰ কাৰণে উলিয়াই লাহে 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 মানুহবিলাকে কি কৰে সেইবিলাকক মিছ ইউজ কৰিব ধৰে আৰু সেইটো লাহে 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 বেয়া ফালে ৰূপটো লয় এতিয়া ছাপ'জ তুমি ব্লেক মেজিক নকৰা তুমি ব্লেক মেজিক মানে কৰাটোত তুমি পক্ষপাতি নহয় কিন্তু যদি কাৰোবাৰ ওপৰত সেইটো কৰি থোৱা আছে তুমি যদি জানা মানে কোনোবাই যদি তোমাক কয় সেইটো আঁতৰাব পাৰা নে নোৱাৰা সেইটো আঁতৰাব পাৰে তেতিয়াহ'লে আজিকালি বহুত মানুহৰ এনেকুৱা কুৱেশ্যন আহে যে ব্লেক মেজিক কৰি থৈছে কালা যাদু কৰি থৈছে এইটো কোনোবাই ঔষধ কৰি থৈছে বহুতে বহুত ধৰণে কয় যদি তেনেকুৱা মানুহে সেইখিনিৰ পৰাও মুক্তি পাব বিচাৰে তেতিয়াহ'লেও বাৰ লগত যোগাযোগ কৰিব পাৰিব বায়ে সেইটোৰো উপায় দিব আপোনালোকক সেইটোৰ উপায় দিব মুঠতে বহুত কথাৰ এটা ভাণ্ডাৰ আজি মোৰ লগত আছে গতিকে আপোনালোকে বিভিন্ন উপায়ে হয়তো পাইছে আৰু বহুতৰ লগত হয়তো ৰিলেট হৈছে কথাবিলাক গতিকে আপোনালোকক যাক যেনেকুৱা যিটো কাৰণতে লাগে তেনেকৈ আপোনালোকে বাৰ লগত যোগাযোগ কৰিব পাৰিব আৰু বা তুমি লামাফেৰা কৰা লামাফেৰা তাৰ আগতে বশীকৰণটো সুধি লওঁ বশীকৰণটোৰ কথা যিহেতু আহিছে বশীকৰণটো আচলতে কি হয় বশীকৰণো সেইটোৱে হয় তোমাৰ মানে কি হয় এট্ৰেক্ট কণ্ট্ৰল কৰা বশীকৰণ মানে কি বশীকৰণ নিজৰ বশত কৰা হৈছে নে কোৱাটো চ' সেইটো হয় মানে কোনোবা এজন এতিয়া ছাপ'জ ধৰা তোমাৰ বুলিয়ে কৈ দিছোঁ আৰু হাজবেণ্ডে যদি বেলেগৰ লগত কিবা এক্সট্ৰা মেৰিটেল এফেয়াৰ থাকে তো সেইটো কি কৰিব পাৰে তুমি বশীকৰণ কৰি ঠিক কৰিব পাৰা তো মই সেইটো ঠিক কৰি দিব পাৰোঁ হা যদিহে তোমাৰ জেনুইন ইণ্টেনশ্যনটো জেনুইন হ'ব লাগে কিন্তু গম পাইছা মানে একদম ভাল হ'ব লাগে এনেই য'ত ত'ত গৈ পিনে বহুত চেঞ্চিটিভ হয় বস্তুটো আজি মই বশীকৰণ জানিলোঁ বুলিয়ে যাকে তাকে বা মই কাৰোবাক শিকালোঁ সেই মানুহজনে যাকে তাকে বশীকৰণ কৰি ফুৰিব নোৱাৰিব কাৰণ চোৱা কিবা কাৰোবাৰ এগেইনষ্টত কৰিলে তাৰ 1000 টাইমছ বেকফায়াৰ হয় চ' সেইটো হয় বশীকৰণ সেইকাৰণে মই ক্লাছ দিওঁ আৰু কিন্তু আগতে মই এনেকৈ কৰিছোঁ বশীকৰণ হাজবেণ্ড ৱাইফ নহয় তোমাৰ এনেকুৱা বিয়া ঠিক হৈ গ'ল আঙুঠি পিন্ধালে কিন্তু কি হ'ল ল'ৰাটো বেলেগৰ ফালে মন মেলিছিলে চ' সেনেকুৱা কণ্ডিশ্যনবিলাকত মই এতিয়া নকৰোঁ দেই বশীকৰণটো কাৰণ মই চালোঁ বহুতখিনি ৰিজাল্টো পাইছে
কিছুমান এনেকুৱা আহে মানে একদম ভাল পাই থকা ল'ৰা ছোৱালী যে বা এনেকৈ বশীকৰণ কৰি দিব লাগে, মোৰ গাৰ্লফ্ৰেণ্ডে এনেকৈ গ'লগৈ বা বয়ফ্ৰেণ্ডে, তো ইমান এইবিলাকত মই কেতিয়াও নকৰোঁ। আৰু মোৰ ওচৰলৈ কিন্তু এনেকুৱা নাহিব দেই, কেতিয়াও নাহিব। একদম মানে কোনোবাই কাৰোবাক ভাল পাই আছে, কিবা পাই আছে, ব্ৰেকআপ হ'ল, মই বোলে বশীকৰণ কৰি দিব লাগে, তো এনেকুৱা ক্ষেত্ৰত কোনো নাহিব মোৰ ওচৰত, নহয় জানো? কাৰোবাৰ বোলে খুব চিটুৱেশ্যনটো একদম বেয়ালৈ গৈছেগে, সেইটো বেলেগ অকল কথা। হাজবেণ্ড ৱাইফে নে ঘৰুৱা যিকোনো পৰিস্থিতিতে, শাহু বোৱাৰী, যিকোনো পৰিস্থিতি, মাক পুতে, মাক ছোৱালী, কিছুমান ল'ৰা আছে ন, মাকৰ বা ঘৰৰ কথা নুশুনে, একদম মানে একদম বেয়া আৰু কথা নুশুনেই মানে, তো সেনেকুৱা ল'ৰা ছোৱালীকো কৰিব পাৰে। সেইটো তেতিয়া মই চাম, মই মোৰ ওচৰত যেতিয়া আহিব মই সেইটোৱে, মই এক্সেছতো কাউন্সেলিং কৰোঁ, আৰু বেলেগৰ মানে বেলেগ হেৰিটো আহিলে মই তেতিয়াও কাউন্সেলিং কৰোঁ। মই পুৰা ডিটেইলছ লওঁ, সুধোঁ, তাৰপিছতহে মই আগবাঢ়োঁ। মই ঘপককৈ মই ৰেডি নহওঁ হ'বলৈ কাৰণে। কিন্তু তুমি নকৰা আজিকালি, কিন্তু ক্লাছটো দিয়া? ক্লাছ কিন্তু তাকো মই যোনটো চিম্পল সেইটোহে দিওঁ, একদম অৰিজিনেলটো নিদিওঁ, যোনটো একদম তোমাৰ চাকি ফটো এইবিলাক লৈ যে কৰে, সেইটো মই কৰি দিছিলোঁ। সেইটো কৰোঁতে মানে কি মই একদম মাছ মাংস একো খাব নালাগে, যাৰ কাৰণে কৰোঁ তেখেতে ধুনীয়াকৈ থাকে, কিন্তু মই বহুত ৰেষ্ট্ৰিকশ্যনত থাকিব লাগে। কিমান দিনলৈকে? এইটো এটা ছেশ্যন 11 দিনৰ থাকে। তো 11 দিন নহওঁতো কিছুমানে ৰিজাল্ট পাই যায়, কিন্তু মই এতিয়া সেইটো অকণমান বন্ধ কৰি দিছোঁ আৰু কমাই দিছোঁ কৰিবৰ কাৰণে, কাৰণ মই চাই লওঁ দেই বস্তুবিলাক, যাকে তাকে মই সেনেকৈ নকৰোঁ। এতিয়া যদি কাৰোবাৰ জেনুইন কাৰণত বশীকৰণৰ প্ৰয়োজন হয়, তেতিয়াহ'লে বাৰ লগত কথা পাতিব পাৰিব, বা শিকিবলৈ হ'লেও আপোনালোকে বাৰ লগত কথা পাতিব পাৰিব, যিটো বাৰ ফোন নম্বৰটো দিয়া হৈছে, গতিকে সেইটো নম্বৰতে যোগাযোগ কৰি পেলাই আপোনালোকে বশীকৰণৰ কাৰণে যদি জেনুইন কাৰণ হয়। আৰু মানে আচলতে সেইটো ভুল কথাও, যদি ভাল এটা ৰিলেশ্যন হৈয়ে আছে কিন্তু মোৰ তলত হৈ টাইপত, সেই কথাটো মই আচলতে ক'ব বিচাৰিছোঁ, মই পাহৰি গৈছিলোঁ অথনি। এতিয়া এনেকুৱা থাকে ন, কিছুমান ৱাইফ থাকে ন, হাজবেণ্ডে শুনেই চব কথা ভালে, মই কিয় হাজবেণ্ড ৱাইফৰ কথা কৈ আছোঁ না, মেক্সিমাম এইটো কাৰণতে আহে, বাকীবিলাক ইমান নাহে। হাজবেণ্ড ৱাইফ যোনটো ৰিলেশ্যনশ্বিপ সেইটো বেছি আহে মোৰ ওচৰত। ছাপ'জ মানুহজনে চব কথাই শুনে, ঘৰখন ধুনীয়াকৈ চলি আছে, তথাপিও ৱাইফগৰাকীয়ে কি কৰে, নিজৰ কণ্ট্ৰলত ৰাখিব বিচাৰে, বা সেই ল'ৰাটো মাক বাপেকৰ পৰা আঁতৰাই আনিব বিচাৰে। চ' সেইবিলাক কাৰণত মই নকৰোঁ, কিন্তু সেইবিলাক কাৰণত কৰিবও নাপায়। য'ত বোলে তুমি বহুত জেগাত কৰিলা, মানে লাষ্ট একো নাই আৰু ক'তো ৰিজাল্ট নাই, লাষ্ট অপশ্যন একো নাই, তেতিয়া তোমাক মানে সেইটো প্ৰথমটোতো বুজাবুজিৰে চব ঠিক কৰিবলৈ চেষ্টা কৰিব লাগে, তাৰপিছত যদি একোৰে কাম নিদিয়ে তেতিয়া বাৰু তাকো এইটো মই বহুত ৰেয়াৰ, মানে মই এইটো ছাপৰ্টো নকৰোঁ, মানে ফটককৈ মই ছাপৰ্ট কৰিব বেয়া পাওঁ। কিয় জানানে, বহুতে মিছ ইউজ কৰে, তাৰমানে গম পাইছা, সেইকাৰণে। আৰু মই যেতিয়া শিকাওঁ, ষ্টুডেণ্টক কৈ দিওঁ যে আপোনালোকে শিকিছে কিন্তু মিছ ইউজ কৰিব নোৱাৰিব, মিছ ইউজ কৰিব 1000 টাইমছ বেকফায়াৰ কৰিব, আৰু তেতিয়া মই কিন্তু ঠিক কৰিব নোৱাৰোঁ, মই এইটো ডাইৰেক্ট কৈ দিওঁ। কাৰণ চোৱা, কাৰ মেণ্টেলিটি কি কোনেও নাজানে, শিকি শিকি পিনে যদি মিছ ইউজ কৰি দিয়ে, নহয় জানো? চ' প্ৰত্যেক বস্তুৰে ইউজ থাকে, তো সেইমতে কৰি গ'লে ভাল। তাৰপিছত আহিলোঁ লামা ফেৰালৈ। লামা ফেৰাটোৰ বিষয়ে জানিব বিচাৰিম, লামা ফেৰাও তুমি কৰোঁ। লামা ফেৰা মানে কি, এইটো বুদ্ধিজমৰ হয়। তাতে আমি লামা ফেৰা মানে কি হ'ল, তোমাৰ 2.5 ফেৰা লয় হিলিং কৰে, আৰু তাৰে যোনকেইটা চিম্বলছ আছে না, সেইকেইটা বহুত পাৱাৰফুল, আৰু সেয়াও ব্লেক মেজিক ৰিমুভো কৰিব পাৰি থ্ৰু লামা ফেৰা। আৰু সেই চিম্বলকেইটা তোমাৰ 4.5 লাখ মন্ত্ৰ দি পিনে তোমাৰ চাৰ্জ কৰিছে, আৰু ইয়াৰ ফাউণ্ডাৰ হ'ল তোমাৰ SK চাইনি, তেখেতে কৰিছে। চ' খুব ভাল। ৱাস্তু হিলিঙো কৰা হয়। এতিয়া ছাপ'জ ধৰা তোমাৰ ঘৰত এতিয়া ৱাস্তু ডিষ্টাৰ্ব হৈ আছে, ঘপককৈ ৱাল এখন ভাঙি দিয়া ইমান সহজ নহয়, কাৰণ মানুহ এজনে যেতিয়া ঘৰ বনাই বহুত কষ্টত বনায়, ৰেমিডিও দিয়া যায়, তেতিয়া সেই ৱাস্তু হিলিং কৰিব পাৰে, আৰু সেনেকৈ ৰিজাল্টো পাইছে। ভাড়া অহা নাছিলে ঘৰটো, তোমাৰ বহুত বছৰ ভাড়া অহা নাছিলে। তাৰপিছত মই গ'লোঁ, অকল এদিনেই কৰিছোঁ, এনেই মই 3টা শনিবাৰ বা 4টা শনিবাৰ কৰোঁ, এদিনেই কৰিছোঁ গোটেই ঘৰটো মই ৱাস্তু হিলিং। 10 দিনৰ পিছত ভাড়া মানুহ আহি গৈছে। মাটি বিক্ৰী নহ'লে তাতো গৈ মই ৱাস্তু মানে লামা ফেৰা হিলিং কৰোঁ, সেইটো ৱাস্তু হিলিং। আৰু যোনটো মাটি বিক্ৰী নহয় কিছুমানৰ, তাতো গৈ মই লামা ফেৰা হিলিং কৰিছোঁ, মাটি বিক্ৰী হৈ গৈছে। টাইম লাগিব, অলপতো টাইম লাগিবই দিয়াচোন, সেনেকৈ। আৰু বহুত পাৱাৰফুল হয়, আৰু বহুত ফাষ্টেজ হিলিং হয়। আৰু ইয়াৰ এটা ছেশ্যন তোমাৰ 11 দিনৰ থাকে, যেনেকৈ আমাৰ ৰেকিৰ
21 দিনৰ এইটো এটা সেশন 11 দিনৰ থাকে আৰু খুব ভাল আৰু এটা কৰিছিলো জানা যেনেকৈ ৰেকিত মোৰ ষ্টুডেণ্টছক মই ৰিলেশ্যনশ্বিপৰ হিলিং দিব মানে মানা কৰোঁ যিহেতু নিজৰ ৰিলেশ্যনশ্বিপতো অলপ হাৰ্ম হয় কিন্তু লামা ফেৰাত মই নিজে দিছিলোঁ এটা ৰিলেশ্যনশ্বিপৰ হিলিং খুব ধুনীয়া ৰিজাল্ট পাইছে তাৰমানে হাজবেণ্ড ৱাইফ আছিলে হাজবেণ্ডৰ এক্সট্ৰা মেৰিটেল এফেয়াৰ আছিল তুমি বিশ্বাস কৰা 3টা ছেশ্যন দিছোঁ এটা খুব ধুনীয়া সুখৰ সংসাৰ 11 দিনৰ 3টা ছেশ্যন দিছোঁ একদম ধুনীয়া এতিয়া আৰু একদম মানে আৰু মানুহজন খুব খঙালো আছিলে এতিয়া একদম মানে ৱাইফে যি কয় আৰু সেইটোৱে মানে আৰু বা এটা মানে সুধিব মন গৈছে কাৰণ তুমি বহুত ক্ষেত্ৰত বহুত এক্সপিৰিয়েঞ্চ লৈছা মানুহৰ আচলতে যেতিয়া প্ৰব্লেমবিলাক হয় বহুত সময়ত ধৰা ৱাইফজনীয়ে হওক বা হাজবেণ্ডজনেই হওক লুকুৱাই ৰাখে মানুহলৈ লাজ কৰে ভয় কৰে কিন্তু এইটো ইমান ঠিক কথা নহয় ন যেতিয়া প্ৰব্লেম এটা হৈছে ক'ব লাগে ক'লেহে ধৰা এতিয়া যদি তোমাক কয় তুমি ইমানকেইটা বিষয়ে জানা তোমাক কয় তুমি নিশ্চয় তাৰ কিবা এটা ক'ব লাগে আৰু কেতিয়াও মানুহে এইটো ভয় কৰিব নালাগে যে বাইদেউৰ ওচৰত ক'লো বাইদেউ কাৰোবাক কৈ দিব নেকি এইটো কেতিয়াও নহয় এইটো আমাৰ কাৰোবাক ক'বলৈতো আমাৰ টাইমো নাথাকে আৰু এইটো ক'বও নালাগে এইটো ৰুলত নপৰে আৰু বহুত চিনাকি মানুহ আছে হয়তো মোৰ আগত কিছুমান কথা ক'ব বেয়াও পাব পাৰে কিন্তু একদম সংকোচ কৰিব নালাগে চব খুলি কথা ক'ব আৰু যেতিয়া আমাৰ ওচৰত আহে কথাবিলাক কয় যিমান পাৰে সঁচা কথা আৰু খুলি ক'ব লাগে মানে ডক্টৰৰ ওচৰত গ'লে যেনেকে আমি চব কথা কওঁ তেতিয়াহে ডক্টৰৰ ট্ৰিটমেণ্টটো আচলতে লোৱাত সুবিধা হয় ঠিক তেনেদৰে আপোনালোকৰ এনেকুৱা ধৰণৰ সমস্যাবিলাক থাকিলেও আপোনালোকে খুলি ক'ব লাগে ক'লে আৰু এনেকুৱা একো প্ৰব্লেম নাই যিটো নেকি সলিউশ্যন নাথাকে মানুহৰ লগত যেতিয়াই খুলি কথা পতা হয় তেতিয়াই সকলো মানে সলিউশ্যন পোৱা যায় গতিকে এনেকুৱা ধৰণৰ প্ৰব্লেম যাৰ হৈ আছে বা কিবা যদি আছে তেতিয়াহ'লে আপোনালোকে পবিতা বাৰ লগত যোগাযোগ কৰিব পাৰে অকল এক্সেছ বাৰ্ছৰ কাৰণে যে কল কৰিব তেনেকুৱা নহয় আচলতে মই বাৰ লগত আজি বিভিন্ন বিষয়ে কথাটো পতাৰ মেইন কথাই হ'ল সেইটো যে বাৰ মাজত ইমানবিলাক আছে সেইবিলাক মানুহে জনাটো প্ৰয়োজন কাৰণ এনেকুৱা সমস্যাবিলাক আমি শুনি থাকোঁ কিন্তু উত্তৰবিলাক সহজতে মানুহে নাপায় গতিকে মই বাক আজি মাতি অনাৰ কথাটোৱে হ'ল এইটো যে জানক মানুহে যে বায়ে এনেকুৱা ধৰণৰ ক্লাছ দিয়ে এনেকুৱা ধৰণৰ কাম কৰে যিখিনিৰ পৰা বহুত মানুহৰ সহায় হৈছে আৰু বহুত মানুহৰ সহায় হ'ব বা তুমিতো কেণ্ডেল হিলিঙো কৰা কেণ্ডেল হিলিং কি কাৰণত কৰিব পাৰি কেণ্ডেল হিলিং তোমাৰ ৰিলেশ্যনশ্বিপ থাকে কনচেন্ট্ৰেশ্যন পাৱাৰ এডুকেশ্যনৰ কাৰণে জব আৰু তোমাৰ নেগেটিভিটি ৰিমুভেল তোমাৰ যদি নেগেটিভিটি আছে তেতিয়াহ'লে এইটো ৰিমুভ কৰিব লাগে আৰু কেণ্ডেল হিলিঙত কি হয় প্ৰথমতে তোমাৰ নেগেটিভিটিখিনি ৰিমুভ কৰিব তাৰপিছতে হিলিংটো ষ্টাৰ্ট কৰে আৰু প্ৰত্যেক হিলিঙৰে বেলেগ বেলেগ কালাৰ থাকে এটা নেগেটিভিটি ৰিমুভ কৰিবৰ কাৰণে ব্লেক কালাৰ কেণ্ডেল ল'ব লাগিব তাতে কিছুমান হাৰ্বছ আছে হাৰ্বছবিলাক তুমি তাতে লগাব লাগিব তেল আছে তেলবিলাক লগাব লাগিব তাৰপিছত তোমাৰ এখন ইণ্টেনশ্যন শ্লিপ থাকে সেইখনত আমাৰ কি মানে উইচটো কি হয় সেইটো আমি লিখিম তাৰপিছত তাতে আমি আধা ঘণ্টা বহিলে ভাল মানে আধা ঘণ্টা বা 10 মিনিটৰ আগত উঠি আহিব নোৱাৰে তেতিয়াও কিন্তু প্ৰটেকশ্যন ল'ব লাগিব মই এটাই জানো যিকোনো হিলিং কৰা যিয়ে নকৰা সদায় এটা প্ৰটেকশ্যন ল'বই লাগে কাৰণ আমি এটা এনাৰ্জিৰ লগত কানেক্ট হওঁ নহয় জানো চ' সেনেকুৱা থাকে আৰু প্ৰত্যেক হিলিঙৰ বেলেগ বেলেগ কালাৰটো থাকে আৰু যে তুমি যে কৈছা প্ৰটেকশ্যন সঁচাকৈ মানে এই পাৱাৰটো যিটো তুমি বেলেগ আমি এটা পাৱাৰৰ লগত কানেক্ট হওঁ সঁচাকৈ কেতিয়াবা বেয়া পাৱাৰে আমাক এটেক কৰে কৰিব পাইছানে তুমি কেতিয়াবা মই পোৱা নাই কাৰণ মই প্ৰটেকশ্যন লওঁ এনাৰ্জি কেতিয়াও ডেষ্ট্ৰয় নহয় সেইটো তুমি জানাই চোৱা এজন মানুহৰ যেতিয়া মই হিলিং কৰিব যাম যিয়ে হিলিং নহওক তো সেই এনাৰ্জিটো ক'ত যাব মই এজন মানুহক এটা পজিটিভ এনাৰ্জি দি আছোঁ সেই মানুহজনৰ নেগেটিভ এনাৰ্জিখিনি ক'ত যাব মোৰ গা ফালে আহিব চ' প্ৰটেকশ্যন লোৱাটো বহুত দৰকাৰী হয় যিয়ে হিলিং নকৰক যোনেই নকৰক মই এটাই কথা কওঁ প্ৰটেকশ্যন মেইন কিন্তু আৰু এটা কথা কট কাটিং কৰিব লাগে মই ৰেকিত শিকাওঁ মই ফাৰ্ষ্ট লেভেলতে ৰেকিত মই কট কাটিং শিকাই দিওঁ অৰা ক্লিনজিঙৰ পৰা ধৰি কট কাটিঙৰ পৰা ধৰি চক্ৰ পিউৰিফাই চক্ৰ চাৰ্জ মই গোটেইখিনি শিকাওঁ আৰু এঞ্জেল যোনে শিকে তেখেতসকলে ৰেকিৰ লগত তোমাৰ এঞ্জেলক লৈও হিল কৰিব পাৰে আৰু আমাৰ 7টা চক্ৰ 7গৰাকী এঞ্জেল বেলেগ বেলেগ আমি সেনেকৈও কৰিব পাৰোঁ তো সেনেকুৱা বহুত প্ৰচেছ আছে আচলতে বাৰ লগত এনেকৈ কথা পাতিলে নহ'ব আমি যিকোনো এটা বিষয়ক লৈ পেলাই আমি সেই বিষয়টোৰ ওপৰত আচলতে গভীৰভাৱে কথা পাতিব লাগিব তেতিয়া প্ৰত্যেকটো বিষয়ৰ পৰা আমি বিভিন্ন কথা
আপোনালোকৰ মাজলৈ আগবঢ়াব পাৰিম, আকৌ আনিম বাক, বিভিন্ন ধৰণৰ কথা পাতিম। কিন্তু আপোনালোকে কোনটো বিষয়ৰ ওপৰত বাৰ লগত কথা পতাটো বিচাৰে আপোনালোকে আমাক জনাব। আৰু বায়ে টেৰ' কাৰ্ড হিলিং কৰে, টেৰ' কাৰ্ড ৰিড কৰে, হিলিং শব্দটো ওলাওঁতে হিলিং হৈ গৈছেগে, আচলতে টেৰ' কাৰ্ড ৰিড কৰে। আপোনালোকে যদি কৰাব বিচাৰে তেতিয়াহ'লে আপোনালোকে ফোন কৰিব পাৰিব। আৰু এদিন আমি ইয়াতে লাইভ কৰিম বাৰ লগত, টেৰ' কাৰ্ড লৈ পেলাই আমি বহিম, আপোনালোকে আমাক ফোন কৰিব পাৰিব, ফোনত আমি আপোনালোকক চাই দিব পাৰিম ক'ৰ পৰা কৰিছে। খালি আমি খুব দীঘলকে নাচাম, আমি য়েছ নোট চাই দিম, কাৰণ সেনেকে চবৰে চাব হলে অলপ দিগদাৰ হৈ যাব, আমি য়েছ নোট চাই দিম। আৰু দীঘলীয়াকে চাবলৈ হলে 2জন মানুহহে পৰা যাব, দীঘলীয়াকে গতিকে আপোনালোকে বাৰ লগত নিজে আপোনালোকে যোগাযোগ কৰি পেলাই বাৰ লগত কথা পাতিব, কথা পাতি পেলাই তেওঁ কি প্ৰচেছত চাই সেই প্ৰচেছটো তেওঁৰ লগত পাতি লৈ পেলাই আপোনালোকে তেওঁৰ লগত দেখুৱাব পাৰিব, টেৰ' কাৰ্ড ৰিড কৰাব পাৰিব। আৰু বায়ে কিছুমান অইলো বনায়, এডুকেশ্যন অইল বনায় পঢ়ি থকা ল'ৰা ছোৱালীখিনিৰ কাৰণে, আৰু কি কেৰিয়াৰ অইল বনোৱা, কেৰিয়াৰ অইল বনায়, আৰু বহুত কিবা কিবি আছে, এইবিলাক পিছত পাতিম। একদম অইলৰ বিষয়ে এদিন পাতিম, কি হয় আচলতে এইবিলাক অইলে সঁচাকে কাম দিয়ে নে নিদিয়ে এই বিষয়ে বাৰ লগত কথা পাতিম। এদিন বাক লৈ আহিম, এটা বিষয়ত আমি আচলতে দীঘলীয়াকে পাতিব লাগিব, কাৰণ বাৰ এনেকুৱা এটা বস্তু নাই যিটোক নেকি আমি কম সময়তে একেবাৰে সংক্ষেপতে আমি ৰাখিব পাৰোঁ। প্ৰতিটো বস্তুৰ বিষয়ে আমি গভীৰত গৈ চাব পাৰোঁ, দীঘলীয়াকে আমি চাব পাৰোঁ। গতিকে বা আজি আহিলা, সময় দিলা, বহুত বেছি ভাল লাগিলে। আৰু কিবা ক'ব বিচাৰিবা নেকি? তোমাৰ ইয়াত আহিও বহুত ভাল লাগিলে, আৰু আলাপত আহিছোঁ, আজি ফাৰ্ষ্ট টাইম আহিলোঁ ন, মই যদিও দীপশিৰ লগত বহুত চিনাকি বা বহুত ভাল, আজি মই ফাৰ্ষ্ট টাইম আহিছোঁ আলাপলৈ, আলাপত আহি বহুত ভাল লাগিলে, আৰু দেখি মোৰ ইমান ভাল লাগিছে জানা, আৰু সোমাই বহুত পজিটিভ ফিল হৈছে। চ' প্লিজ আপোনালোকে আৰু প্লিজ আপোনালোকেও ছাবস্ক্ৰাইব কৰি দিব। একদম থেংক ইউ বা এইটো তোমাৰ মুখেৰে কৈ দিয়াৰ কাৰণে। আৰু আপোনালোকেও জনাব আপোনালোকে ক'ৰ পৰা চাই আছে, আৰু বায়ে কোৱাৰ নিচিনা আপোনালোকে আমাৰ আলাপ চেনেলটো ইউটিউবত গৈ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে বেল আইকনটো আপোনালোকে ক্লিক কৰিব নাপাহৰিব। আৰু আমাৰ যিটো ইনষ্টাগ্ৰাম পেজ আছে, ফেচবুক পেজ আছে, এই দুটাতো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ আহিছোঁ, বাক আকৌ আনিম বুলি কৈছোঁ। গতিকে আপোনালোকে কমেণ্টত আমাক জনাব কোনটো বিষয়ত আপোনালোকে কথা পাতিব বিচাৰে, যিটোত আমাৰ বেছিকৈ কমেণ্ট আহিব আমি সেইটো বিষয়ে লৈ পেলাই আকৌ এদিন বহিম, বাৰ লগত ধুনীয়াকৈ কথা পাতিম। ধন্যবাদ। অ'কে, ধন্যবাদ।